ডক্টৰৰ পৰা হিচাপটো খুজিছিলোঁ যেহেতু গ্ৰীণ লিপ আৰু প্ৰটেকশ্যন যিটো হৈছে সেইবিলাক হিচাপটোৰ কাৰণে আমি খুজিছিলোঁ তেওঁলোকে কিন্তু RTI মাৰিছিলোঁ আমি পি অফিচৰলৈকে তেওঁলোকে আজিলৈকে তেওঁলোকে হিচাপ দিব পৰা নাই নোৱাৰাৰ ভাৱত তেওঁলোকে চাব আহিছে যে আমাৰ ইয়াত পিঅ'ৰ পৰা তেওঁলোকে মানে চাবলৈ আহিল যে ইয়াত সঁচাকৈ তেওঁলোকে আমি যিটো RTI মাৰাটো যে আমি বাগানলৈকে গ'লেহে আমি গম পাম গোটেই ডিটেইলছ সেইটোৰ কাৰণে আমাক আজি মাতিছিলে মাতাৰ পিছত আমি যেহেতু দেখা পালোঁ যেহেতু আমাক ৰিটায়াৰমেণ্ট দিলে মোৰ বয়স হ'ল 52 কিন্তু তেওঁলোকে 52 এতিয়া 60 বছৰলৈ দেখাই তেওঁলোকে মোক কি কৰিছে মানে লিডাৰ হোৱা বুলি কৈ দেখাই তেওঁলোকে মোক ৰিটায়াৰমেণ্ট দেখাইছে কিন্তু মোৰ ইয়াত কাগজ দেখালোঁ তেওঁলোকক যে তেওঁলোকে যে কৈছে এতিয়া যেতিয়া কাগজ দেখালোঁ তেতিয়া তেওঁলোকে কৈ আছে কি এতিয়া আমি পি অফিচৰ লগত এইটো আমি আলোচনা কৰি পঠাম আৰু এইটোৰ ভিতৰত যিটো চহী কৰিবৰ কাৰণে আমাক দিছিল তেওঁলোকে এটা কাগজ দি দেখাইছে যে তেওঁলোকে এইটো চহী নকৰিলে ইয়াত মানে ৰঙা চিহাইতে তেওঁলোকে কাটি ৰাখিছে আমাৰ যেহেতু আমি 41 যিজন মানে আমাক মহিলা জেণ্টছ এইবিলাক চৰ্দাৰ আমি 6জনমান পঢ়িছোঁ সেইটোৰ কাৰণে তেওঁলোকক আমি এইটোৱে কৈছোঁ আজি ৰাজেশ জালেন তেওঁ এটা কেয়াৰটেকাৰ কেনেকৈ তেওঁ ৰিটায়াৰ দিব পাৰে আজি মালিকহে দিব পাৰে আমাক ৰিটায়াৰমেণ্ট তেওঁতো দিব নোৱাৰে তো সেইটোৰ কাৰণে আজি যিটো আমি অফিচিয়েলি তেওঁলোকে পিঅ'ৰ পৰা আহিছে তেওঁলোকে এইটো চাই দিম বুলি তেওঁলোকে কৈছে আৰু আমি কিন্তু যথেষ্ট এইটো কৈ দিছোঁ তেওঁলোকে যদি আজি পিঅ' অফিচাৰ যিবিলাক আহিছিল তেওঁলোকে যদি আমাক এক সপ্তাহৰ ভিতৰত যদি তেওঁলোকে আমাৰ ৰিজাল্ট ভাল নিদিয়ে তেতিয়াহ'লে কিন্তু আমি চেণ্ডেলৰ মালা পিন্ধাৰ কাৰণে আমি সাজু আছোঁ কিন্তু এইটো খাটাং কৈছোঁ আৰু আগতেও কৰি আহিছোঁ আৰু এতিয়াও কৰিম এইটো আমি আজি আপোনালোকৰ সন্মুখতে কৈ থৈছোঁ আজি যিজন মালিকে আমাক যদি এইটোৰ ওপৰত যদি আমাক এই কৰে মানে এৰি নিদিয়ে তেতিয়ালৈকে এইটো বাগানটো তেতিয়াহ'লে আমি বাধ্য হ'ম তেওঁৰ ওপৰত আৰু আপোনালোকৰ যিমান দূৰ পাৰোঁ আপোনালোকৰ সমস্যাবোৰ আমি সমাধান কৰিম আপোনালোকে চিন্তা নকৰিব ঠিক আছে আপোনালোকে গাৰ্ডেনখন সুচাৰুৰূপে চলাই থকাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ আপোনালোকৰ কষ্টৰ ফলত আপোনালোকৰ চেষ্টাৰ ফলত বাগিচাখনে পুনৰ ঠন ধৰি উঠিব আৰু বাগিচাখনে এক নতুন গতি লাভ কৰিব আজি আমি আপোনালোকৰ কিছুমান অভিযোগ মৰ্মে আমি ইয়ালৈ আহিছিলোঁ আমি আপোনালোকৰ সকলোৰে অভিযোগখিনি শুনিলোঁ আৰু অভিযোগখিনি আমি লিপিবদ্ধ কৰি লৈছোঁ আৰু সেই অভিযোগবিলাকৰ ভিত্তিত সেইখিনি গোটেইখিনি আমি সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰিম আৰু সেইখিনিৰ পিছত এখন আমি প্ৰতিবেদন উদ্বোধন কৰ্তৃপক্ষক দিম আৰু আমি আশা কৰিছোঁ উদ্বোধন কৰ্তৃপক্ষই সঠিক সিদ্ধান্ত ল'ব আৰু তদুপৰি বাগিচাৰ যিবিলাক এনক্ৰচমেণ্টকে আদি কৰি যিবিলাক সমস্যা আপোনালোকে কৈছে সেইখিনি দূৰ কৰিবলৈ আমি যত্ন কৰিম গতিকে মই আপোনালোকক আজি বিশেষ একো কিবা এটা প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকৰ যিখিনি অভিযোগ আনিছিলে সেই অভিযোগবিলাকৰ ভিত্তিত এক সঠিক তদন্ত হ'ব আৰু তদন্তৰ এক সুস্থ প্ৰতিবেদন আপোনালোকৰ সন্মুখত আমি অহা 15-20 দিনৰ ভিতৰত দিম আৰু সমস্যাবিলাক সমাধান হ'ব বুলি আশা কৰিছোঁ আৰু তাকে কৈছোঁ ধন্যবাদ